সেই বন্ধু বান্ধৱীসকল ভালনে আপোনালোকৰ খবৰ? এয়া আমি সেউজীয়াবোৰ চাই গৈ আছিলোঁ গুৱাহাটীৰ পৰা আমাৰ ঘৰলৈ। ঘৰত গৈ খাবৰ মন গ'ল চুঙা পিঠা, আৰু অৱশ্যে ঘৰতে ভাবি গৈছিলোঁ যে চুঙা পিঠা খাম বুলি। কোৱা মতে কাম হ'ল, আইৰ সমান হ'ব কোন, নৈৰ সমান পাব কোন। ইয়াৰ লগে লগে মায়ে চাউল ভিজালে, গুড়া খুন্দিলে। এয়া গুড়াত অকণমান নিমখ দি দিছোঁ। তাৰপিছত মই গুড়াকেইটা অকণমান পানীৰে সানি লৈছোঁ। এয়া দেখিছেনে, অলপ পানী দিছোঁ আৰু সানিছোঁ। মই হাতেৰে সানিছোঁ, হাতেৰে সানিলে মই সুবিধা পাওঁ। অকণমান বেছিয়ে গুড়া যিহেতু লগে লগে সদায়ে বনোৱা নাযায়, সেইবাবে অকণমান বেছিকৈ বনাইছে। এয়া দেখিছেনে, গোটেইখিনি ৰেডি হৈ যোৱাৰ পিছত এনেকুৱা হৈছে। তাৰপিছত দেউতাই বাঁহ কাটিলে, কলগছ কাটিলে, গোটেইখিনি ৰেডি কৰি লৈ ল'লে। এটা ভাল যে গোটেইখিনি বস্তু ঘৰতে পোৱা গৈছে, লগে লগে পোৱাৰ কাৰণে খাব পাৰিছোঁ। এয়া দেখিছেনে, তাৰপিছত চুঙাকেইটা মায়ে ধুনীয়াকৈ ধুই ল'লে আৰু এই সানি লোৱা গুড়াকেইটা এনেকৈ ভৰাই ল'লে। গোটেই সম্পূৰ্ণকৈ ভৰ্তি কৰি দিয়া নাই, দিলে ওলাই যাব, সেইকাৰণে আধা কৰি দি দিছে। এয়া দেখিছেনে, ছোৱালীয়ে প্ৰথমবাৰৰ বাবে দেখিছে, সেইবাবে তাই সুধি আছে কি চুঙা পিঠা, কি চুঙা পিঠা। বহুত ভাল পাইছে তাই দেখি। আৰু অকণমান চাউলৰ বনালে প্ৰথমতে পানী দিব লাগে, তাৰপিছত চাউলকেইটা অলপকৈ চাউল সোমাই দিব লাগে, আকৌ পানী দিব লাগে, আকৌ অলপকৈ চাউল দিব লাগে। এনেকুৱাকৈ ভৰাই দিছে দেখিছেনে, কিন্তু এইটো খাবলৈ বহুত সোৱাদ হয়। তাৰপিছত চাউলৰ কেইটাত খেৰৰ সোপা দি দিছে, নহ'লে তাপ পালে ওলাই যাব। এয়া দেখিছেনে, জুই দিলেই আৰু কিছু সময়ৰ পিছতে চুঙা পিঠা হৈ যাব। কষ্ট আছে কিন্তু বহুত সোৱাদ লাগে। অকণমান বনালে কষ্ট হয়। এনেকৈ 20 মিনিটমান কৰাৰ পিছত হৈয়ে যাব। অলপকৈ জুই দিব লাগে আৰু এয়া হৈয়ে গ'ল। দেখিছেনে, ইমান ভাল লাগে চাই। মোৰ ছোৱালীজনীয়ে বহুত ভাল পাইছে। তাই প্ৰথমবাৰ এইবিলাক নেদেখে সাধাৰণতে গাঁৱত, সেইকাৰণে এটাই ভাল যে যি খাবৰ মন যায়, যি চাবৰ মন যায় গোটেইখিনি চাব পাৰি। এয়া এনেকুৱাকৈ হৈ গ'ল। এয়া দেখিছেনে, সাধাৰণতে চুঙা পিঠা জুলীয়া মিঠাৰ লগত খাই বহুত ভাল লাগে। মই ক্ৰীম ল'লোঁ, জুলীয়া মিঠা ল'লোঁ, এনেকৈ খালোঁ। আপোনালোকে ক'বচোন চুঙা পিঠাৰ লগত যদি আপোনালোকৰ কিবা অভিজ্ঞতা আছে, কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব বুলি আশা থাকিল।